আজি হৈছে মোৰ বিশেষ এটা দিন। হেল্ল' নমস্কাৰ সকলোকে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ৰাতিপুৱাৰ সময়ৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে ৰাতিপুৱাৰ সময়ত মহিলাসকলৰ থাকেই নহয় দৈনন্দিন কামসমূহ, সেইসমূহ কৰিবলৈ ওলাইছোঁ এতিয়া। তাৰপিছতে আজি যিহেতু মানুহজনৰ স্কুল বন্ধ আছিলে আৰু মোৰ ইমানেই কাপোৰ ধুবলৈ আছিলে, এইসোপা উলিয়াই লৈছোঁ আৰু। তাৰপিছতে এইফালে বহু দিনৰ পৰা ফণিকেইখন ধুম বুলি ভাবি আছিলোঁ, ধোৱাই হোৱা নাই। মানে এইফালে কাম বন কৰি আজৰি হৈ গা মূৰ ধুই ল'লোঁ আৰু এতিয়াহে ৰক্ষা আৰু। বিশেষ দিনটোৰ কথা আপোনালোকক কোৱাই নাই নহয়। ৰ'ব কৈ আছোঁ। প্ৰথমতে খাই লওঁ। এইফালে ভীষণ ৰ'দ দিছে দেখিছেনে? আজি ইমানেই ৰ'দ। এইফালে আমাৰ ছাৰৰ বন্ধ দিনতো ৰেহাই নাই। আপোনালোকে যে কয় মাষ্টৰবোৰৰ ইমান আৰাম চাকৰি নহয় দিয়ক। বন্ধ দিনতো বহুত কাম থাকে কৰিবলৈ। তাৰপিছতে আজি বিশেষ দিনটোৰ বাবে এঠাইলৈ ওলাই যাবলৈ ওলাইছোঁ আমি, মানুহজন আৰু মই। এই দিনটোলৈ বাট চাই আছিলোঁ। তাৰপিছতে এয়া মোৰ আজি কাপোৰযোৰ, ব্লাউজটো ঢিলা হৈ আছে। এতিয়া মই ঠেকাব লাগিব, যিহেতু ক্ষীণ মানুহৰ বৰ অসুবিধা বুজিছেনে? মানে ব্লাউজবোৰ ঠেকাওঁ। এইফালে ৰেডি হোৱাৰ সময়ত ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। মানে মেকআপ চেকআপ ইমান কৰিব নাজানো আৰু, যিখিনি পাৰোঁ সেইখিনিকে কৰিবলৈ ওলাই যাম আৰু এতিয়া। এইফালে মানুহজনে সৰু ফুলি দুযোৰমান আনি দিছিলে মোক, তাকে দেখুৱাইছোঁ। তাকে এযোৰ পিন্ধিম আৰু আজি। ইমান ধুনীয়া লাগিছে, মানে মই এনেকুৱা ফুলি বহুত ভাল পাওঁ। এইফালে মই ৰেডি হৈ ল'লোঁ পূৰা, একদম গামোচা চামোচা লৈ লৈছোঁ। এইফালে মানুহজনো ৰেডি হৈছে। এতিয়া আমি এই বিশেষ ঠাইখনলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাম বাৰু ক'ত গৈ আছোঁ আৰু কিয় গৈ আছোঁ। এইফালে আমি এতিয়া আহি পালোঁ আমাৰ বিশেষ ঠাইখনলৈ। এয়া হৈছে বৰপেটা সত্ৰ। আপোনালোকে বাৰু ইয়ালৈ আহি পাইছেনে? কমেণ্টত জনাবচোন আপোনালোকৰ অভিজ্ঞতাসমূহ। সত্ৰৰ ভিতৰলৈ সোমাবলৈ হ'লে আপোনালোকে চেণ্ডেল জোতা আৰু সেইবোৰ বাহিৰতে থ'ব লাগিব। তাত আপুনি এইবোৰ পিন্ধি পেলাই প্ৰৱেশ কৰিব নোৱাৰে। আজি যিহেতু মহাপুৰুষ শ্ৰী মাধৱদেৱৰ জন্মোৎসৱ হয়, তো ইয়াতে বহুত ভকত আহিছে, বহুত দূৰ দূৰণিৰ পৰা আহিছে, বিভিন্ন ধৰণৰ জিলাৰ পৰা আহিছে। আপোনালোকে জানেনে বাৰু, এই বৰপেটা সত্ৰখন মহাপুৰুষ মাধৱদেৱে 1583 চনত স্থাপন কৰিছিলে। ইয়াতে ডাঙৰ আৰু পবিত্ৰ কীৰ্তন ঘৰ আছে, নাম প্ৰসংগ আৰু ভক্তি অনুষ্ঠানো আছে। ইয়াতে অসমীয়া ভাওনা আৰু সত্ৰীয়া সংস্কৃতিৰ আয়োজনো হয়। দৌল উৎসৱ আৰু ৰাস উৎসৱ বিশেষ উদযাপন কৰা হয় ইয়াতে। তাৰপিছতে বৰপেটা সত্ৰ অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ বুলিও গণ্য কৰা হয়। ইয়াক অসমীয়া সংস্কৃতি, ভাওনা আৰু সত্ৰীয়া নৃত্য সংৰক্ষণৰ এক ডাঙৰ কেন্দ্ৰ বুলিও কোৱা হয়। ইয়াতে কীৰ্তন ঘৰ বহুত বিখ্যাত আৰু ঐতিহাসিক হয়। ইয়াতে মই আপোনালোকক ভিতৰৰ পৰিৱেশটো, বাহিৰৰ পৰিৱেশটো গোটেইখিনি অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব।
চুৰাই আৰি কম্পি তমা ধপ নয়ন চুৰাই আৰি অতি সাতি উৰু খল নয়ন জুড়াই এইখিনি হৈছে সত্ৰখনৰ বাহিৰৰ পৰিৱেশটো। এইখন হৈছে সত্ৰৰ গেটখন। ইয়াৰ কাষতে বিভিন্ন ধৰণৰ বজাৰ সমাৰসমূহ আছে। মিঠাইৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু আপুনি ইয়াতে পাব। পূজা পাতল কৰা বস্তু হওক বা কাপোৰ চাদৰ মেখেলাৰ এনেকুৱা ধৰণৰ বস্তুবোৰ ইয়াতে কাষে কাষে আছে। বিশেষ দিনটোৰ কথা আপোনালোকক কোৱাই নাই নহয়। আজি হৈছে মোৰ জন্মদিন। তো জন্মদিনৰ উপলক্ষে মই প্ৰায়ে মন্দিৰ হওক বা ভগৱানৰ ওচৰত এনেকৈ আশীৰ্বাদ এটা বিচাৰি যাওঁ আৰু মোৰ ভাল লাগে, মনটো খুব শান্তি লাগে। সেয়েহে আমি যিহেতু এতিয়া মোৰ মানুহজনৰ চাকৰিৰ সূত্ৰে বৰপেটাত আছোঁ, সেয়ে আমি আমাৰ বৰপেটা সত্ৰখন চাবলৈ তাৰপিছতে এয়া আমি বৰপেটা সত্ৰৰ কাষতে থকা একদম ফেমাছ বুলি ক'ব পাৰি, বহুত সোৱাদ লগা চিঙৰা ল'লোঁ, লাড়ু ল'লোঁ, তাৰপিছতে আৰু পেৰা দুটামান লৈ পেলাই ঘৰলৈ আহিলোঁ। এয়া আমাৰ খুৰা খুৰীসকলকো দিব লাগিব, আমাৰ মালিকানী আমি য'ত ভাড়া থাকোঁ আৰু তেওঁলোককো দিম মোৰ জন্মদিনৰ উপলক্ষে। মোৰ আশীৰ্বাদ কৰিব দেই।